এইটো আমি বাক্সা জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ ফালৰ পৰা আজি আমি এইটো অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ যোনটো নালচা হয় নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটি, তেওঁলোকে এই 31 অক্টোবৰৰ পৰা আৰু 13 নৱেম্বৰলৈকে দুটা কেম্পেইন লঞ্চ কৰিছে। এটা হয় হক হামাৰা ভিটো হে আৰু দ্বিতীয়টো হৈছে এম্পাৱাৰমেণ্ট অফ চিটিজেনছ থ্ৰু লিগেল এৱেৰনেছ এণ্ড আউটৰিচ, যাৰ ফলত আজি এই মেগা লিগেল এৱেৰনেছ কেম্প এটা আমি অনুষ্ঠিত কৰিছোঁ। এই কেম্পত আজি আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণে এই আমাৰ ডিষ্ট্ৰিক্টৰ জিলাৰ বিভিন্ন ডিপাৰ্টমেণ্টক ইয়াক অংশগ্ৰহণ কৰিবলৈ আমি দৰখাস্ত দিছিলোঁ, যাৰ ফলত আজি 36 ডিপাৰ্টমেণ্টে আহি ইয়াত পাৰ্টিচিপেট কৰিছে। আমাৰ মাজত আজি জিলা প্ৰশাসনৰ ফালৰ পৰাও অফিচাৰ্ছসকল আছে আৰু প্লাছ আৰক্ষী অধীক্ষক আছে, প্লাছ আমাৰ যিমান আশা কৰ্মী হওক, ছেল্ফ হেল্প গ্ৰুপ হওক, NHMৰ হওক, বিভিন্ন বিভাগৰ বিভিন্ন মানুহ আজি আহি আমাৰ ইয়াত এই মেগা কেম্পত আজি অংশগ্ৰহণ কৰিছে। আৰু এই কেম্পৰ পৰা আমি মানুহক সজাগতা কি আঁচনি আমাৰ চৰকাৰৰ ফালৰ পৰা আছে আৰু কেনেকৈ তেওঁলোকে ৰূপায়ণ কৰিব পাৰে সেইখিনি আমি সজাগ কৰিছোঁ। আৰু সেইকাৰণে জিলা বিভাগৰ কৰ্তৃপক্ষসকলে চমু বিৱৰণ তেওঁলোকে ইয়াত দিছে। তেওঁলোকে এটলিষ্ট গম পাব যে কেনেকৈ আমি কোন বিভাগত গ'লে আমি কেনেকৈ এই আঁচনিখিনি আমি পাব পাৰোঁ। আৰু আমাৰ ডিপাৰ্টমেণ্ট সদায় আছে, আমাৰ আইন সেৱা প্ৰাধিকৰণ আছে, আমি যোনে লিগেল এছিষ্টেঞ্চ দিওঁ, লিগেল এইড দিওঁ আৰু লিগেল কাউন্সেলিং কৰোঁ। আমি সেইটো বিনামূলীয়া কৰোঁ। ইয়াত তেওঁলোকে একো পইচা দিব নালাগে। আৰু তেওঁলোকে আমাৰ অফিচত আহিলে তেওঁলোকে যদি দৰখাস্ত দিয়ে আমি তেওঁলোকক বিনামূলীয়া আইন সেৱা প্ৰদান কৰোঁ। তাৰ ছেকেণ্ড ফ্ল'ৰত আমাৰ আইন সেৱা প্ৰাধিকৰণৰ অফিচ আছে। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन। बेनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।